কেঁচা চাহপাতৰ মূল্যই ভংগ কৰিলে ৰাজ্যৰ 50 বছৰীয়া ৰেকৰ্ড। সোণোৱাল চৰকাৰৰ দিনত এক বলিষ্ঠ পদক্ষেপ কেঁচা চাহপাতৰ মূল্য বৃদ্ধি। ৰাজ্যৰ প্ৰগতি আৰু উন্নতিৰ এক শেহতীয়া উদাহৰণ কেঁচা চাহপাতৰ মূল্য বৃদ্ধি। হয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ বাবে ৰাজ্যৰ 50 বছৰীয়া ৰেকৰ্ড ভংগ কৰিলে কেঁচা চাহপাতৰ মূল্যই। বিগত 50 বছৰৰ ৰেকৰ্ড ভংগ কৰি কেঁচা চাহপাতৰ মূল্য প্ৰতি কিলোত 50 টকা পৰ্যন্ত বৃদ্ধি। 50 বছৰীয়া ইতিহাসত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এয়া নিশ্চয় শুভবাৰ্তা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাতৰ উচিত মূল্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি ৰাখি তেওঁ বৃদ্ধি কৰে কেঁচা চাহপাতৰ মূল্য। বিশেষ সূত্ৰৰ দ্বাৰা প্ৰকাশ যে এই পদক্ষেপৰ বাবে ৰাজ্যৰ 5 লাখ অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হৈছে। লগতে 5 লাখটা পৰিয়াল আৰু ইয়াৰ লগতে এই চাহ বাগিচাসমূহত কাম কৰা 20 লাখ লোকো উপকৃত হৈছে সমান্তৰালভাৱে। লগতে জানিব পৰা গৈছে অসমৰ চাহপাতৰ দাম বৃদ্ধিৰ মূল কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিদেশলৈ অসমৰ চাহপাত ৰপ্তানিৰ বাবে কাৰ্গো বিমানৰ সুন্দৰ ব্যৱস্থা কৰি দিয়া কাৰ্য। উল্লেখ্য যে অসমৰ চাহপাতে এতিয়া আমেৰিকা, ডুবাই, ইংলেণ্ড, চীন, ফ্ৰান্সৰ বজাৰো দখল কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 5 অসম।